আহি গাইছ মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। একদম ৰাতিপুৱা উঠিছোঁ 3:15 মানতে উঠিলোঁ আৰু হাজবেণ্ড যাব ওলাইছে, মই ওলাইছোঁ। আমি থৈ আহোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু 4:10 হৈছে এতিয়া আৰু হাজবেণ্ড যাব, পূৰা ৰেডি হ'ল, এই বেগ বান্ধি ৰেডি। আৰু মই খালি চাহ বনাইছোঁ, ৰাতিপুৱা একো নাখায়, নাস্তা বনাব মানা কৰিছে, সেইকাৰণে মই অকল চাহে বনাইছোঁ। এই চাহ বনাই আছোঁ মই, এই যোৱাৰ কাৰণে ৰেডি হৈ আছে পূৰা। আৰু ৰাতিপুৱাই একদম ঠাণ্ডা, বহুত ঠাণ্ডা। এই ল'ৰাটো একদম উঠিবই পৰা নাই, বিচনাৰ পৰা সি বহি আছে এনেকৈ, পূৰা ঠাণ্ডা। আৰু যাব মানা কৰিছিলোঁ, কিন্তু সিহঁতে আৰু যোৱাৰ কাৰণে পূৰা ৰেডি হৈ আছে। সিহঁতে যাবই আৰু ৰাতিয়ে কৈছে আমাকো জগাই দিবি, আমিও যাম। সেইকাৰণে আৰু জগাই দিলোঁ সিহঁতকো। এই চাহ খাই আছে, টোপনি ভাঙাৰ কাৰণে মই আৰু অলপ চাহ দিছোঁ খোৱাৰ কাৰণে। আৰু আমি যাবৰ কাৰণে ওলালোঁ। আৰু হাজবেণ্ডে আমাক যাবৰ কাৰণে মানা কৰিছে, তোমালোকে নালাগে যাবা, ভাগিনে থৈ আহিব বুলিয়ে কৈছিল, কিন্তু আৰু ভালো নালাগে। আৰু গাড়ীখন যিহেতুকে যাবই আমাৰ, সেইকাৰণে আমিও ওলালোঁ যোৱাৰ কাৰণে। আৰু ল'ৰা দুটা ৰাতিয়ে একদম কৈ থৈ দিছে আমাকো উঠাই দিবি, আমিও যাম। সেইকাৰণে সিহঁত দুয়োকো উঠাই দিলোঁ, সিহঁত দুয়ো এনেকৈ থৈ আহিব, যিহেতুকে আৰু আমি যাব ওলাইছোঁৱে আৰু আমি এতিয়া গৈ আছোঁ। আৰু পোহৰ হোৱাই নাই, এন্ধাৰে হৈ আছে। আমি 4:30 বজাত ওলাই আহিছোঁ ঘৰৰ পৰা, আৰু গাড়ীখন 5টা বজাত আহিব, আল্ট্ৰাত যাব, আমিন গাঁৱত উঠিব। পোহৰ হোৱাই নাই, আমি আহি পালোঁ আৰু গাড়ী ৰখি আছোঁ, আল্ট্ৰা আহিব, আল্ট্ৰাৰ উঠি যাব। গাড়ীখন আহি পোৱা নাই, 5:10 মানত আহি পায়, আৰু পোহৰ হোৱাই নাই, একেবাৰে আন্ধাৰ হৈ আছে। ঠাণ্ডা বহুত। আৰু ৰখি আছোঁ আমি, এই বেগগিলা এনেকৈ ছাইডত দাঙি থৈ দিছোঁ। টাইম হৈছে গাড়ী অহাৰ কাৰণে, সেনেকৈ আমি ৰখি আছোঁ। এয়া আহি গ'ল আল্ট্ৰা, আল্ট্ৰাত যাব আৰু এতিয়া হাজবেণ্ড ডাইৰেক্ট তেজপুৰ যাব, তেজপুৰত থাকে, তেজপুৰৰ ডাইৰেক্ট গাড়ী। ৰাতিপুৱা আহে, ৰাতিপুৱাৰ গাড়ীতে এনেকৈ গ'লে আৰু সোনকালে যাই পাব, সেইকাৰণে ৰাতিপুৱাই ওলাই গৈছে, যাই জইন কৰিব লাগিব সেইকাৰণে। আৰু বেগবিলাক এনেকৈ ভৰাই দিলে তাতে গাড়ীতে। আৰু গ'ল আৰু এতিয়া ডাইৰেক্ট তেজপুৰ যাব পাৰিব। হাজবেণ্ড গ'ল আৰু আমি এতিয়া ঘৰত আহিব ওলাইছোঁ, আৰু পোহৰ হোৱাই নাই, একদম এন্ধাৰে হৈ আছে। আৰু উঠিলোঁ মই গাড়ীত ঘৰত অহাৰ কাৰণে, হাজবেণ্ড আৰু গ'ল আৰু আজি হাজবেণ্ড গ'ল, থৈ আহিলোঁ আমি, এতিয়া ঘৰ আহি পালোঁ। আহিব ওচৰতে আছে, আৰু তেজপুৰত আছে, আহিব পাৰি থাকিব, মাজে মাজে আহি থাকিব পাৰিব। আৰু 2 ঘণ্টামান টোপনি মাৰিলোঁ মই আহি কেনে, টোপনি মাৰি আৰু উঠি এনেকৈ তৰকাৰী বনোৱা আছে, ৰাতিৰে মাংসৰ তৰকাৰী, আৰু মই চাহ বনালোঁ, আহি আৰু এনেকৈ পিঠা বনালোঁ, খোলা চাপৰি পিঠা, ৰাতিপুৱা নাস্তা। আৰু যাওঁতে খালি চাহ খাই গৈছিলোঁ, আমি নাস্তা খোৱা নাছিলোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ, একেবাৰে সৰু ভিডিঅ'। আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ, এতিয়া বাই বাই।